গুড মৰ্নিং সকলোকে আৰু পলমকৈ হলো মাঘ বিহুৰ শুভেচ্ছা যাচিলো কাৰণ মাঘ বিহুৰ ভিডিঅ' দিম বুলি ভাবিছিলো দিব নোৱাৰিলো ব্যস্ততাৰ কাৰণে আমি আজি এভাগ মন্দিৰলৈ যাবলৈ ওলাইছো আসলতে মাঘৰ 1 তাৰিখে যাব লাগে তাত মাঘৰ 1 তাৰিখে গলে বেছি ভাল লাগে কিন্তু আমি যাব নোৱাৰিলো আজি আমি যাবলৈ ওলাইছো তেতিয়া হলে বলক আমি এতিয়া ৰেডি হৈ লওঁ আসলতে ৰেডি হৈ মেলি আপোনালোকক ৰাস্তাত লগ পাই আছো তেতিয়া হলে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো আমি মন্দিৰ আহি পালোহি এতিয়া মন্দিৰৰ ভিতৰলৈ যাম আপোনাক দেখুৱাই থাকিম যে মন্দিৰৰ কেনেকুৱা কি ঠিক আছে বলক আমি মন্দিৰৰ ভিতৰলৈ যাওঁ এভাগে এইটো মেইন মন্দিৰত দিব এইটো লক্ষী দিব প্ৰথম লক্ষী মন্দিৰ পাব তাৰপিছতে মেইন মন্দিৰত দিব লক্ষী মন্দিৰ তলতো হয়গে মাৰিব চলো চেঞ্চত ল'লে ভাল হয় বস্তুটো এইটো এটা ফিজিকেল এক্সাম লৈ বুলি ভাবিব লাগে হয়নে আমাৰ ভক্তবিলাক তেতিয়া আপুনি মাছ চিপি যাতে ফটোটো মাৰি দিছে মানে আহি আহি ভাগৰ লাগিলে ৰেষ্ট ল'ব পাৰে বহুত ধুনীয়া পৰিৱেশ হয়
মন্দিৰৰ আৰু আপোনালোকে কোন কোন আহিছে মোক এবাৰ কমেণ্ট কৰি জনাব আৰু যদি নাই অহা তেতিয়াহ'লে ইয়ালৈ আহিব আৰু যিমানখিনি পাৰোঁ মই ইয়াৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম তেতিয়াহ'লে আপোনালোকে আমাৰ লগত চাই থাকক আৰু এতিয়া আমি মেইন দৰ্জা পাই গ'লোহি মন্দিৰৰ 94টা ষ্টেপ বগাই পাহাৰ বগোৱা মানুহটো সেইকাৰণে পাৰোঁ অলপ বগাবলৈ ভাগৰ লগা নাই বাৰু ইমান এয়া আমি মেইন দৰ্জা পাই গ'লোঁ মন্দিৰৰ বিষ্ণু মন্দিৰ আৰু ইফালে আছে লক্ষ্মী মন্দিৰ পূজা কৰি হ'ল আমাৰ এতিয়া আমি এয়া লক্ষ্মী মন্দিৰত দিবলৈ যাম মালাখিনি তাৰপিছতে আমি বিষ্ণু মন্দিৰত সোমাম ঘূৰি আহি পেলাই যিমানখিনি পাৰোঁ দেখুৱাম যিমান নোৱাৰিলে আৰু বেয়া নাপাব মানে যে ঘোঁৰা মানে গল মা মানে লক্ষ্মী হ'ব মানে স্বামী লক্ষ্মী স্বামী আছে বিষ্ণু হয়াকুৰুখুৰক বিষ্ণুৱে ইয়াতে আহি পৰাস্ত কৰি পেলাই হয়গ্ৰীব অৱতাৰ লৈছিল ৬০০০ বছৰ আগতে কলি আৰু দাপৰৰ সন্ধিক্ষণৰ মাজভাগত হিৰণ্যৰ পুত্ৰ উৰ্বমুনিয়ে এই পাহাৰখনত তপস্যা কৰিছিল এই পাহাৰখনৰ নাম হৈছে মণিকূট পাহাৰ সেই তপস্যা কৰি থকাৰ সময়ত হয়াকু নামৰ ৰাক্ষসজনে মুনিসকলক বহুত অত্যাচাৰ কৰিছিল পূজা পাৰ্বণ যজ্ঞ আদি কৰিব নিদিছিল সেই নিদিয়াৰ কাৰণে মুনিসকলে উৎপাতত থাকিব নোৱাৰি বিষ্ণুক ইয়াতে স্থিতি কৰিবলৈ ধ্যান কৰিব ধৰিলে সেই ধ্যান কৰা দেখি মুনিসকলে বিষ্ণুক সুধিলে বিষ্ণুৱে আহি মুনিসকলক সুধিলে মুনিবৰ তোমালোকৰ কি হৈছে তেতিয়া মুনিসকলে কৈছিল হে প্ৰভু আপুনিয়ে কিবা এটা এই ৰাক্ষসজনৰ ওপৰত আপোনাৰ পূজা পাৰ্বণ যজ্ঞ আদি বাধা পৰিছে সেই কথা শুনি বিষ্ণুৱে হয়াকুৰুখুৰক ইয়াতে পৰাস্ত কৰিব আহিছিল যেতিয়া পৰাস্ত কৰিব আহিছিল তেতিয়া হয়াকুৰৰ লগত বিষ্ণুৱে যুদ্ধ কৰি তেতিয়া হয়াকুৰ বিষ্ণুৰ হাতত হাৰিলে তেতিয়া বিষ্ণুক কৈছিল হে প্ৰভু মোকতো মাৰিবই আপুনি আপোনাৰ তাতে মৃত্যু আছে মোক মাৰাৰ আগতে এটা কাম কৰি মোৰ অকণমান ৰূপ লৈ পেলাই প্ৰতিষ্ঠা হ'ব আৰু মোৰ অকণমান নাম আপোনাৰ লগত স্মৰণ কৰিব সেইকাৰণে ইয়াৰ নাম হৈছে হয়গ্ৰীব মাধৱ বিষ্ণু হয়গ্ৰীব নাম হৈছে ৰাক্ষসৰ মাধৱ নাম হৈছে বিষ্ণু ইয়াতে আছে ভিতৰত 5জনা পঞ্চমাধৱ বুলি কয় হয়গ্ৰীব মাধৱ গোবিন্দ মাধৱ উৰিষ্যা জগন্নাথৰ দ্বিতীয় অংশ বাসদেৱ আৰু গুৰুপক্ষী উৰিষ্যাৰ জগন্নাথটো ইয়াৰ পৰা চিধা হৈ আছে জগন্নাথ মন্দিৰ জগন্নাথ আৰু হয়গ্ৰীব মাধৱ দুজন মুখামুখি জগন্নাথক দ্বিতীয় অংশ আমাৰ হাজো হয়গ্ৰীব মাধৱ দ্বিতীয় মাধৱ বুলি কয় ইন্দ্ৰদন্য ৰজাই পুৰীৰ পৰা নি ইয়াত প্ৰতিষ্ঠা কৰিছিল সেইকাৰণে যোন মানুহে জগন্নাথ দৰ্শন কৰি তুমি দৰ্শন নকৰে দৰ্শনটো আধৰুৱা বুলি ইয়াত আহিলে সম্পূৰ্ণ যি মানুহে জগন্নাথ যায় ইয়ালৈ আহি দৰ্শন কৰিলেহে ফল পায় ঠিক আছে আৰু ইয়াতে পঞ্চতীৰ্থ আছে হাজোত এইখন হৈছে 1 নম্বৰ হয়গ্ৰীব মাধৱ আগত 4খন যাবলৈ আছে গণেশ কেদাৰ কামেশ্বৰ কমলেশ্বৰ এই 4খন হ'লে পঞ্চতীৰ্থ বুলি পুৱামক্কা দৰগাহটো পঞ্চতীৰ্থত নপৰে এইটো মুছলিমৰ হেৰি আমাৰ হিন্দু মানুহ যায় আমাৰ হাজোখন আছে ত্ৰিবেণী সংগম হিন্দু মুছলিম বুদ্ধিষ্ট এই 3টা মিল আছে ইয়াতে বুদ্ধিষ্টো আহে মুছলিমো আহে হিন্দু আহে কিন্তু মুছলিমসকলে ভিতৰত প্ৰৱেশ নিদিয়ে বাহিৰে চায়
বুদ্ধিষ্টসকলে ভিতৰত পূজা কৰে বুদ্ধিষ্টসকলে বিষ্ণুক মহামণি বুলি কয় মহামণি হিচাপে পূজা কৰে হৈছেনে হৈছে মন্দিৰৰ বিশিষ্টতা আৰু গোটেইখিনি মন্দিৰৰ বিষয়ে আমি আজি জানি খুব ভাল লাগিলে আপোনালোককো জনালোঁ আমাৰ হৈ গৈছে আজি পূজা কৰি ভাল লাগিলে খুব ভাল লাগিলে ভাবি আছিলোঁ বহুত দিন আহিম বুলি আজি আহি মনটো মানে বহুত বেছিয়ে ভাল লাগিলে এতিয়া হৈ গৈছে আমি এতিয়া গৈ থাকোঁ আৰু লাহে লাহে মানুহৰ ভিৰ দেখিছেনে বহুত মানুহ দৰ্শন কৰিবলৈ আহে আমি বহুত সোনকালে আহিলোঁ সোনকালে অহাৰ কাৰণে আমি আজৰি হৈ গ'লোঁ নহ'লে এতিয়া বহুত দেৰি ৰখি থাকিব লগা হ'লহে আমি বেছি সোনকালে আহিলোঁ সেইকাৰণে মন্দিৰৰ বজাৰ সমাৰবোৰ খোলাই নাছিলে এতিয়া খুলিছেহে লাহে লাহে আপোনালোকৰ হোটেলখন দেখুৱাই দিওঁ এইখন বহুত মানে মানুহৰ ভিৰ দেখিছেনে মন্দিৰৰ পৰা আহি যোনে বুকত আহে মুঠতে ইয়াতে সোমায় এইখনে হৈছে হোটেল নামটো হৈছে চন্দ্ৰমা হোটেল এণ্ড ৰেষ্টুৰেণ্ট ইয়াতে আগফালে যিখিনিত আছে সেইখিনি হৈছে চাহ পৰঠা মিঠাই আৰু ভিতৰৰ ফালে মানে ভাতৰো ব্যৱস্থা আছে খাবলৈ বহুতেই ভাল খাই ভাল লাগিলে আমি আহি এতিয়া ঘৰ পালোহি আজি আমাৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলত নতুন হয় তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আন এটি ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহিম আজিলৈ বাই বাই জয় আই অসম